এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক মাছৰ মূৰ আৰু কলপচলাৰ বৰ লোভনীয় ভাজি এখনৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। ভাজিখন ৰান্ধিবৰ বাবে ডাঙৰ মাছৰ মূৰ এটা, কলপচলা দুখৰ আৰু কঁঠাল গুটি লোৱা হৈছে। এতিয়া ভিডিঅ'টোত দেখুওৱাৰ দৰে পটা গুটি এটাৰে কঁঠাল গুটিকেইটা থেতেলিয়াই বাকলিখিনি গুচাই ল'ব লাগিব। কঁঠাল গুটিখিনি আপোনালোকে ইচ্ছা কৰিলে বাকলি গুচাই দুটুকুৰা কৰি ল'ব পাৰে। এতিয়া কঁঠাল গুটিকেইটা ধুই ল'ব লাগিব। ভাজিখন ৰান্ধিবৰ বাবে আমাক কি কি উপকৰণ লাগিব ইয়াতে মই লিখি দিছোঁ, আপোনালোকে ৰন্ধাৰ আগতে এবাৰ চাই ল'ব পাৰিব। কলপচলাৰ ভিতৰৰ কোমল অংশখিনি সৰু সৰুকৈ কুটি ধুই লোৱা হৈছে। মাছৰ মূৰৰ টুকুৰাখিনি ধুই লোৱা হৈছে আৰু তাতে সামান্য নিমখ দি ভালদৰে মিহলাই লোৱা হৈছে। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাতে প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। তেল গৰম হ'লে তাতে তেজপাত, শুকান জলকীয়া, পাঁচফোৰণ আৰু থেতেলি লোৱা নহৰুখিনি দি লৰাই দিব লাগিব। নহৰুখিনি ৰঙচুৱা হ'বলৈ ধৰিলে তাতে মাছৰ মূৰৰ টুকুৰাখিনি দি অলপ সময় ভাজিব লাগিব। মাছৰ মূৰখিনি অলপ সময় ভজাৰ পিছত ৰঙচুৱা হ'বলৈ ধৰিছে। এতিয়া তাতে কঁঠাল গুটি, কলপচলা আৰু জোখমতে নিমখ দি ভালদৰে লৰাই ঢাকি দিব লাগিব। পাহাৰীয়া কলপচলাৰ বাবে কলপচলাখিনি কটাৰ পিছত ৰঙচুৱা হৈ পৰিছে। ভীমকলৰ কলপচলা হ'লে ক'লা নপৰে। অৱশ্যে ৰন্ধাৰ পাছত সোৱাদ একেই হয়। ইয়াত কলাখাৰ দিয়া হ'ব বাবে মই হালধি দিয়া নাই। আপোনালোকে যদি হালধি দিব বিচাৰে তেনেহ'লে দিব পাৰিব। প্ৰায় 5 মিনিটমান সময়ৰ পিছত কলপচলাখিনি ভালদৰে লৰাই তাতে এগিলাচ পানী আৰু কলাখাৰখিনি দি আকৌ লৰাই দিব লাগিব। এতিয়া ভোট জলকীয়াটো প্ৰয়োজনমতে কাটি কলপচলাখিনিৰ ওপৰত দি ঢাকি দিব লাগিব। মাজে মাজে লৰাই কঁঠাল গুটিখিনি সিজালৈকে কলপচলাখিনি ভাজিব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ খাদ্যৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি এতিয়াও মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' প'ষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। মাজে মাজে লৰাই কলপচলাখিনি অলপ সময় ভজাৰ পিছত কলপচলাত দিয়া পানী শুকাই কঁঠাল গুটিখিনি বৰ ধুনীয়াকৈ সিজিছে। এতিয়া কুটি লোৱা মান ধনিয়া পাতখিনি দি ভালদৰে লৰাই দিব লাগিব। মাছৰ মূৰৰ লগত ৰন্ধা কলপচলাৰ সুস্বাদু ভাজি প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। মাছৰ মূৰৰ লগত ৰন্ধা কলপচলাৰ সুস্বাদু ভাজি প্ৰস্তুত হৈ গৈছে। এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। কলপচলাৰ এই সুস্বাদু ভাজিখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।